Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মই জংকিয়ানী চুটিয়া আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লে পুনৰবাৰ স্বাগতম জনাইছো আৰু আপোনালোক সকলোকে প্ৰথমে মোৰ ফালৰ পৰা গণতন্ত্ৰ দিৱসৰ বহুত শুভেচ্ছা জনাইছো আৰু আজি গণতন্ত্ৰ দিৱস সৰস্বতী পূজা আৰু আজি আমিও ধুনীয়াকৈ উলাই মেলি আহিছো আৰু শিৱসাগৰ টাউনলৈ যাম আৰু মই পঢ়া আগতে স্কুলখনলৈ যাম প্ৰথমে তাৰ পিছত শিৱসাগৰ টাউন যাম তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি দিনটোনো আমি কেনেকৈ লগৰবিলাকৰ লগত থাকোঁ কি কৰোঁ সকলোবিলাক দেখাই থাকিম তেন্তে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ শেষলৈকে আৰু এতিয়া বলক আমি গৈ থাকোঁ মই পঢ়া স্কুলখনলৈ মানে হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী মই একেখন স্কুলতে পঢ়া হয় তেন্তে বলক আজি আপোনালোককো দেখাম মোৰ স্কুলখন মোৰ লগত আহিছে আছফিয়া মানে জাহানা বুলি কওঁ আৰু চাইল্ডহুড ফ্ৰেণ্ড হয় এতিয়া আমি গৈ আছোঁ আমি আগতে পঢ়া স্কুলখনলৈ আজি সকলোবিলাক লগ হ'ম আৰু ভাল লাগিব তেন্তে বলক কেনেকুৱা লাগিছে আজি বহুত দিনৰ মূৰত আহিছোঁ ন স্কুললৈ হয় নাই চাহ আকৌ তেন্তে মোৰ ফ্ৰেণ্ডবিলাককো দেখাম আৰু সকলোৰ লগতে চিনাকি কৰাই দিম তেন্তে বলক গৈ লওঁ বহুত দিনৰ মূৰত আহিছোঁ পাই গ'লোহি আৰু আমাৰ স্কুল স্কুল পাই গ'লোহি আৰু এয়া উপাসনা হাই কৈ দে এইবোৰৰ লগত একেলগে পঢ়া দেই আগতে হাই কৈ দে জাহ্নৱী আৰু এয়া আছফিয়া চিনি পাইছে আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু ইয়াত লিখিছে আই লাভ বানমুখ বাইদেউ দেই এয়া হৈছে গীতাঞ্জলি বাইদেউ আৰু এয়া সৌজা বাইদেউ ন আৰু এয়া অমিয়া বাইদেউ চাব দেই মোৰ চেনেলটো আৰু এয়া বাইদেউ নামটো ফাৰহানা বাইদেউ আৰু এয়া অঁ আমি নাই পোৱা আৰু এয়া সন্ধ্যা বাইদেউ এয়া মৃদুৱান বাইদেউ আগতে আমাৰ ফেভৰেট বাইদেউ এয়া পোৱালিজনী ন হাই কৈ দিয়া নামটো কি তোমাৰ নামটো কি অঁ বৰ ধুনীয়া নাম দেই এইটো হ'ল আমাৰ স্কুলৰ পুখুৰীটো আৰু সেইবোৰ ল'ৰা ছোৱালীবোৰ ধৰিব পাৰিছেনে সেইখিনি আমি মানে ওপৰত আছোঁ হাই ছেকেণ্ডেৰী আৰু ইয়াত আমাৰ লগৰবিলাক ৰৈ আছে আৰু ফটোশ্বুট হ'ল আমাৰ ভণ্টি লগৰ এয়া নামটো কি কৈ দিয়া আকৌ নামবিলাক মোৰ নামটো কুমকুম দেই আৰু মোৰ নামটো সোনিয়া চাব দেই মোৰ নাম বৰষা চুতীয়া মই আজি আহিছোঁ সৰস্বতী পূজা আৰু ধুনীয়াকৈ সৰস্বতীবিলাক ওলাই আহিছে আৰু কি হ'ল লেকচাৰ আৰু এতিয়া মই স্কুলৰ পৰা ওলালোঁ আৰু এতিয়া গৈ আছোঁ শিৱসাগৰ টাউন অৰ্থাৎ কলেজলৈ গৈ আছোঁ বেটেৰীতে আহিছোঁ আৰু এয়া কলেজ পালোহি আৰু অঁ নহয় বৰ ধুনীয়া লাগিছে এজনী অংকিতা দেৱী হাই কৈ দে আৰু অংকিতা দাস আইও বেলেগ আৰু তোমাৰ নামটো কি অঁ সেইটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ন ভাল লাগিছে বহুত ধুনীয়া কৰিলে আগত অঁ আমি থাকোঁতে ইমান ধুনীয়া কৰা নাছিলে মাৰোঁ আকৌ এয়া মোৰ ভণ্টি দেই মুন্নি হেল্ল' এয়া আমি এতিয়া ধূপ চুপ জ্বলাই লওঁ আৰু ধুনীয়া লাগিছে ন তললৈ আহিছোঁ
কোনফালে যাওঁ বৈ ধুনীয়া ফটো উঠা জেগালৈ যাওঁ মোৰ ইমান আহি পোৱা দেৰি হ'ল আজি মই বানুক গ'লো আকৌ আগত পঢ়া স্কুললৈ কৃষ্ণ দেই প্ৰভু কৃষ্ণ নামটো নুনি তাই এয়া আমাৰ সুদৰ্শনা আৰু এজন নাম কি খবৰ জোনমণি তাৰ নাম আমাক কেনেকুৱা লাগিছে খালি নাই খাবিগে নাই নাই খোৱা সেৱা কৰিলোঁ আৰু খামগৈ চাগে অলপ দেৰিকৈ চাই থাকক ভিডিঅ' এহেঁতৰ এটা ইউটিউব চেনেল আছে এইভাগত কি আছে আৰু তোমাৰ ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে এইজনী অকল এইবিলাক এনকেটি ভিডিঅ' ল'ব ক'ত যাওঁ কি খাওঁ বৈ আৰু এতিয়া আমি ফুচকা খাই লওঁ আৰু খাবলৈ ৰৈ তই নাখাৱ অংকিতা এয়া হ'ল মোৰ লগৰ দেই চাইল্ডহুড ফ্ৰেণ্ড কিনানি আৰু আজি বহুত দিনৰ মূৰত লগ পাইছোঁ মানে আৰু হঠাতে লগ পালোঁ এতিয়া ঘৰলৈ যাবলৈ মই গাড়ীতে বহি আছোঁ আৰু মোৰ লগৰকেইজনীও গ'লগৈ আৰু আজি দিনটো ভালেই লাগিলে লগৰবিলাকক লগ পালোঁ বহুত দিনৰ পাছত আৰু আগতে পঢ়ি অহা স্কুলখনলৈও গ'লোঁ ছাৰ বাইদেউহঁতকো লগ পালোঁ তেনেকৈও ভালেই লাগিলে কিন্তু আজি মই যাৰ লগত বেছিকৈ থাকোঁ মানে তেহেঁতক কেইজনী নাহিলে তেহেঁতকেইজনী আহিব নোৱাৰিলে দীপশিখা গায়ত্ৰী কৰিশ্মা আগৰ ভিডিঅ'কেইটাত দেখিছেই চাগে বাৰ্থডে ভ্লগ দিছিলোঁ পূজাৰ ভ্লগ দিছিলোঁ তেহেঁতক দেখিছে চাগে তেহেঁতি আজি আহিব নোৱাৰিলে তেনেকৈ বেয়া লাগিছে আৰু তেহেঁতক মিছ কৰিছোঁ আজি অসম বন্ধ বুলি মানে গাড়ী চাড়ী নচলিব বুলি তেহেঁতি নাহিলে আৰু হয়ো গাড়ী চাড়ী নচলাহেঁতেন তেহেঁতিনো কেনেকৈ গ'লগৈহেঁতেন তেহেঁতি গড়গাঁৱত MA কৰি আছে যিহেতু তাতে তেনেকৈ ভাড়া লৈ পিনি ৰুমতে থাকে আৰু সেইটো কাৰণে তেহেঁতি আহিব নোৱাৰিলে আৰু এতিয়া আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ আৰু ভিডিঅ'টো যিসকলে নতুনকৈ চাইছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ তেনেহ'লে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তেন্তে আজিলৈ বাই পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম